নমস্কাৰ। আশা কৰোঁ তোমালোক সকলো ভালে আছা আৰু সকলোৱে পঢ়া শুনা কৰি আছা টাইমত। আমি আকৌ আজি আহিছোঁ এটা নতুন এপিছড লৈ। যিহেতু তোমালোকে সকলোৱে জানা যে আমি মটিভেশ্যনৰ এটা চিৰিজ ষ্টাৰ্ট কৰিছোঁ, যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হয় আৰু ছাত্ৰ ছাত্ৰীৰ লগতে সকলোৱে যাতে সুবিধা হয়, যোনে আমি লাইফত আগুৱাই যাব খুজিছোঁ বা ভালকৈ এটা নতুন গ'ল আমি এচিভ কৰিব খুজিছোঁ। সকলোৰে জীৱনত গ'ল থাকে আৰু গ'ল কিয় থাকিব লাগে আৰু আমি গ'ল কেনেকৈ আমি কেনেকৈ এটা গ'ল সম্পন্ন কৰিব লাগে বা কেনেকৈ আমি এটা নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'ব পাৰোঁ আৰু কেনেকৈ আমি মটিভেট হৈ থাকিব লাগে, সেই বিষয়ে আমি লাষ্টৰ দুটা এপিছড নম্বৰ 1 এণ্ড এপিছড নম্বৰ 2ত আমি কমপ্লিট কৰিছোঁ। মটিভেশ্যনত তোমালোকে চাব পাৰিবা। আজি আমি মটিভেশ্যনৰ যিটো ছেশ্যন আছে তাৰ আমি এপিছড নম্বৰ 3টো ষ্টাৰ্ট কৰিছোঁ। ঠিক আছে, চ' সেইকাৰণে মই ইয়াত হেডিংটো মটিভেশ্যন বুলি দিছোঁ, যিহেতু আমাৰ ক্লাছটো মটিভেশ্যনৰ ওপৰতে হ'ব। অৰ্থাৎ প্ৰেৰণা আমি সদায় অনুভৱ কৰি থাকিব লাগিব। আৰু যিটো মই আগতে এবাৰ কৈছোঁ, তোমালোকে এপিছড নম্বৰ 1 এণ্ড এপিছড নম্বৰ 2 চালে গম পাবা যে অনুপ্ৰেৰণা বা প্ৰেৰণাটো আমাৰ ভিতৰৰ পৰা আহে। ঠিক আছে, আমি ষ্টে মটিভেটেড, অৰ্থাৎ ফৰ বিং মটিভেটেড বা টু বি এ মটিভেটেড পাৰ্চন, আমি ভিতৰৰ পৰা এটা আমাৰ অনুভৱ থাকিব লাগিব বা এটা কামৰ প্ৰতি আমাৰ সিমানখিনি শ্ৰদ্ধা থাকিব লাগিব। আৰু সেই অনুপ্ৰেৰণাটো তোমাক কোনোবাই জোৰ জবৰদস্তি বাহিৰৰ কোনো ফেক্টৰে তোমাক ক্ৰিয়া কৰিব নোৱাৰিব। বা অৰ্থাৎ এনেকুৱা আমি ক'ব খুজিছোঁ যে মটিভেশ্যন পাবৰ বাবে বা মটিভেশ্যন বা প্ৰেৰণাটো পাবৰ বাবে আমাক বাহিৰৰ কোনো শক্তিয়ে আমাক জোৰ দিব নোৱাৰিব। ঠিক আছে, যেনেকৈ এষাৰ কথা আছে, আমি অসমীয়াত এটা খুব পপুলাৰ এটা লাইন চবেই জানা, যে নুধু গা ধোৱালি, নাখাওঁ ভাত খোৱালি আৰু নিগিলো কি কৰ কৰ। এইটো যদি আমি অকণমান এক্সপ্লেইন কৰোঁ তেতিয়া তোমাকে বুজিব পাৰিবা। যদি তুমি গা নুধু বুলি জোৰ কৰা বা কোনোবা এজন ব্যক্তিয়ে যদি গা নুধু বুলি জোৰ কৰে, তাক আমি দাঙি নি পেলাই পুখুৰীত দিব পাৰোঁ বা পাইপ এডাল দি পানী মাৰি তাক গাটো জোৰ জবৰদস্তি ধুৱাই দিব পাৰিম। ঠিক আছে, নাখাওঁ ভাত খোৱালি, অৰ্থাৎ যদি কোনোবাই নাখাওঁ বুলি জোৰ কৰে, মানে মই ভাত নাখাওঁ, কোনোবাই জেদ কৰিছে মই নাখাওঁ, তাক আমি কি কৰিব পাৰিম, ৩-৪জন মানুহ দুগুট খাব পাৰিম। জোৰ জবৰদস্তি হাত ভৰি একদম পুৰা বান্ধি তাৰ মুখখন এনেকে মেলি পেলাই তাক ভাত দি দিব পাৰিম মুখত। ঠিক আছে, কিন্তু প্ৰথম কথা হৈ গ'ল যে নিগিলো কি কৰ কৰ, অৰ্থাৎ এই গা নুধু বুলি ক'লেও তোমাক ধুৱাব পাৰিব, নাখাওঁ বুলি ক'লেও তোমাক খুৱাব পাৰিব, কিন্তু এই ডিঙিৰ পৰা তলত চোৱা নিয়া যিটো কাম, এই কামটো তোমাৰ নিজৰ, আমাৰ নিজৰ। অৰ্থাৎ কোনো ব্যক্তিয়ে তোমাৰ এই ডিঙিৰ পৰা তললৈ ভাতটো নিয়াব নোৱাৰে, সেই কামটো তুমি নিজেই কৰিব লাগিব। ঠিক তেনেদৰে এই মটিভেশ্যন হোৱা কামটো তোমাৰ নিজৰে, মানে অৰ্থাৎ তুমি যদি নিজেই নিজকে মটিভেটেড ফিল নকৰা, অৰ্থাৎ কিবা এটা কাম কৰিবৰ বাবে যদি তোমাৰ এটা স্পৃহা নাথাকে, তেতিয়া সেই কামটো তুমি কৰিব নোৱাৰিবা। কামটো যিকোনো হ'ব পাৰে। মই এইটো কৈছোঁ যে আমাৰ ফলি পাঠশালাৰ প্ৰধান লক্ষ্য এইটো যে আমি ছাত্ৰ ছাত্ৰীক কেন্দ্ৰিক বনাইছোঁ। ঠিক আছে, আমাৰ প্ৰত্যেকটো ভিডিঅ' ছাত্ৰ ছাত্ৰীকে কেন্দ্ৰ কৰি পেলাই আমি বনাওঁ, কিন্তু তাৰ লগতে এইটো আমি স্পষ্ট কৰিছোঁ যে এইখিনি কথা কেৱল ছাত্ৰ ছাত্ৰীৰ লগতে সীমাবদ্ধ হৈ নাথাকে। আমাৰ যদিও মুখ্য লক্ষ্য ছাত্ৰ ছাত্ৰীখিনিয়ে, কিন্তু আমি যিখিনি ধৰি লোৱা চবেই জীৱনত আমি ষ্ট্ৰাগল কৰি আছোঁ কম বেছি পৰিমাণে। চ' যাৰে জীৱনত কিবা এটা লক্ষ্য বা কিবা এটা পাবৰ বাবে তীব্ৰ এটা ইচ্ছা থাকে, সেই তীব্ৰ ইচ্ছাটো মটিভেশ্যন থাকিলেহে হ'ব। কিন্তু যিটো মই আগৰ দুটা এপিছডত কোৱা হৈছে, যিটো মই ইয়াত আকৌ ক'ব খোজা নাই, বা তোমালোকে আগৰ দুটা এপিছড চালে 3 নম্বৰ এপিছডটো আৰু বেছি ভালকৈ বুজিব পাৰিবা, সেইকাৰণে মই অকণমান ৰিকল কৰাই দিছোঁ। ঠিক আছে, এতিয়া আজি আমি মটিভেশ্যন যিটো এপিছড নম্বৰ 3 আছে, চ' সেই এপিছড নম্বৰ 3টোত আমি কি ডিছকাছ কৰিম সেইটো এবাৰ চাব লাগিব। আজি আমি ষ্টুডেণ্টখিনিৰ সুবিধা হোৱাকৈ বা ছাত্ৰ ছাত্ৰীৰ সুবিধা হোৱাকৈ আমি এটা পঢ়িম আজি, যে হাউ টু ষ্টাডি। অ'কে, চ' এটা আমাৰ খুব ইম্পৰ্টেণ্ট পইণ্ট আছে, যাক কোৱা হৈছে যে হাউ টু ষ্টাডি। আমি কেনেকৈ পঢ়িব লাগে। ছাত্ৰ ছাত্ৰীসকলৰ জীৱনত পঢ়াটো জানা কিমান ইম্পৰ্টেণ্ট। চ' ছাত্ৰায়নং অধ্যয়নং তপঃ বুলি কওঁ, অৰ্থাৎ ছাত্ৰৰ মূল যিটো মন্ত্ৰ, অৰ্থাৎ আমাৰ তপস্যাই হৈছে পঢ়া। সকলোৰে জীৱনত জন্মৰ পৰা মৃত্যুলৈকে জীৱনৰ কিছুমান কৰ্ম সংস্কৃতি থাকে বা কৰ্মৰ কিছুমান বিভাগ থাকে। যেনেকৈ আমি ছাত্ৰ অৱস্থাত, অৰ্থাৎ আমি ক'ব পৰা যে 25 বা 30 বছৰ বয়সলৈকে বিশেষ তেনেকুৱা মেক্সিমামৰ ক্ষেত্ৰতে আমি কৈছোঁ যে কাৰোবাৰ এটা এক্সেপশ্যনেল থাকিব পাৰে, কিন্তু মেক্সিমাম ছাত্ৰ ছাত্ৰীৰ জীৱনত পঢ়াটোৱে সেইখন সময়ত বেছিকৈ গুৰুত্ব দিয়া হয়। চ' সেইকাৰণে আমি ছাত্ৰ অৱস্থাত থাকোঁতে, যিটো আমি জীৱনৰ এটা খুব গুৰুত্বপূৰ্ণ এটা অৱস্থা বুলি কোৱা হয়, সেই ছাত্ৰ অৱস্থাত আমি পঢ়াটো এটা খুব ইম্পৰ্টেণ্ট হয়। আমি পঢ়িব লাগে, তেতিয়াহে আমি জীৱনত কিবা এটা কৰিব পাৰিম, সেইটো চবেই কোৱা আমি শুনিছোঁ। এটা কথা হ'ল যে আমি কেনেকৈ পঢ়িম সেইটোতো এটা মেইন কথা। আমি জানিব লাগিব, বহুতবোৰ ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ পঢ়িব লাগে সেইটোৱে নাজানে। চ'
সো আমি আজি এই ভিডিঅ'টোত সেই বিষয়ে অলপ আমি ডিছকাছ কৰিম সো তোমালোকে নোট ডাউন কৰি যাবা মই আগৰ ভিডিঅ'টো কৈছো যে তোমালোকে এটা পেন এণ্ড পেপাৰত নোট ডাউন কৰি যাবা ভিডিঅ'খিনি পোষ্ট কৰি কৰি তোমালোকে লিখি যাব পাৰিবা তেতিয়াহ'লে চাব পাৰিবা ঠিক আছে প্ৰথম কথা হৈছে এটা গ'ল সেট কৰিব লাগিব সেট এ গ'ল যেটো মই আগতো কৈছো ইয়াতে প্ৰথম কথা যে কেনেকৈ পঢ়িবা তাৰ প্ৰথম কথা হৈছে সেট এ গ'ল আমি এটা প্ৰায়োৰিটি যাক আমি অকমান এক্সপ্লেইন কৰি পেলাই ক'ব খুজিছো যে লিষ্ট অফ প্ৰায়োৰিটিজ বুলি কোৱা হয় লিষ্ট অফ প্ৰায়োৰিটিজ মানে প্ৰাধান্য আমি কি বস্তু প্ৰাধান্য দিম বা আমাৰ গোলটো কি হ'ব সেইটো খুবেই ইম্পৰ্টেন্ট সেইটো এবাৰ ভালকে তোমাকে ভাবি ল'বা ভালকে মন কৰিবা যে আমাৰ সকলোৰে জীৱনত গোল থাকে অৰ্থাৎ পৰ্যায়ক্ৰমে সকলোৰে গোলবোৰ বেলেগ বেলেগ হয় যেটো আমি কোৱা হৈছে এতিয়া আমি যেহেতু ছাত্ৰ অৱস্থাৰ পৰা আৰম্ভ কৰিছো বা আমি যেহেতু ছাত্ৰ অৱস্থাৰ পৰা এখিনি সময় আমি ডিসকাস কৰিছো ফলি পাঠশালাই সো সেইকাৰণে আমি তাত ক'ব খুজিছো যে প্ৰথম কথা যেতিয়া তুমি পঢ়িবলৈ ল'বা তুমি যোনটো ষ্টেণ্ডাৰ্ডত নহওক ক্লাছ 8 ক্লাছ 9 ক্লাছ 10 হয়তো এবাৰ হাই সেকেন্ডাৰী দিব পাৰা বা তুমি মেট্ৰিক দিব পাৰা সো সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে কৈছো তোমালোকে শুনিবা প্ৰথম কথা তোমাক এটা গোল ঠিক কৰি ল'ব লাগিব ঠিক আছে এই গোলটো আমি কেনেকৈ ঠিক কৰিম তাক আমি অকমান এলাবোৰেট কৰি লওঁ যদি তাত তোমাকে বেছি ভালকৈ বুজাব পাৰিবা যে লিষ্ট অফ প্ৰায়োৰিটিজ এটো প্ৰত্যেকজন ব্যক্তিৰ জীৱনত থাকিবই লাগিব লিষ্ট অফ প্ৰায়োৰিটিজ মানে প্ৰাধান্য অৰ্থাৎ আমাৰ সকলোৰে জীৱনত কোনবোৰ বস্তু আমাক লাগিব তাৰ এখন লিষ্ট প্ৰপাৰ থকাটো প্ৰয়োজন এই যে ডিস্ট্ৰেকশন হও আমি এই ডিস্ট্ৰেকশন আমাৰ লিষ্ট অফ প্ৰায়োৰিটিজটো নথকাৰ কাৰণে হও ইয়াৰ কাৰণে মই এটা তোমালোকে সকলোৱে হয়তো শুনিছা এটা মই খুব পপুলাৰ এটা এক্সাম্পল মই দিব খুজিছো যে লিষ্ট অফ প্ৰায়োৰিটিজটো কিয় ইমান ইম্পৰ্টেন্ট আৰু কেনেকৈ আমি গোলটো সেট কৰিম মনত ৰাখিবা এজন গ্ৰেট প্ৰফেসৰে এটো এক্সাম্পল দিছিলে মই তোমালোকক জাস্ট এটো শেয়াৰ কৰিব খুজিছো ফলি পাঠশালাৰ জৰিয়তে ধৰি লোৱা আমাৰ হাতত এটা জাৰ আছে ঠিক আছে এটা চিচাৰ জাৰ বুলি কলো মই আমাৰ এটা জাৰ আছে যাক কোৱা মগ কোৱা বালতি কোৱা যিয়ে কোৱা এটা জাৰ আছে ঠিক আছে এই জাৰটোৰ যদি আমি তিনটা অবজেক্টিভ ফুলফিল কৰিব লাগে আছে অবজেক্ট নাম্বাৰ 1 এটা হকি বল বা গল্ফ বল চিনি পাইছা হকি বল বুলি ক'লে গম পোৱা বা আমি গল্ফ যে খেলে এনেকে যে মাৰি দিয়ে ষ্টিকডাল দি সেই গল্ফ বলটো কথা কৈছো আকাৰটো কাৰণে কৈছো মন কৰিবা আৰু 2 নম্বৰ অবজেক্টটো যদি এটা মাৰ্বল বিৰিংগুটি বুলি কওঁ যে আমি বিৰিংগুটি সৰু সৰু বিৰিংগুটি আমি যে আগত কাঞ্চা খেলো কি বুলি কয়টো সেই বিৰিংগুটি আৰু 3 নম্বৰ অবজেক্টে যদি অলপ বালি কথা কম বালি সেন বুলি ক'লে বালিৰ যেটো কণা সৰু সৰু ধুলি কণা যে কয় সেই বালিৰ কণা এই তিনটা অবজেক্ট নাম্বাৰ 1 অবজেক্ট নাম্বাৰ 2 অবজেক্ট নাম্বাৰ 3 এটো হৈ গল এটা গল্ফ বল এটো এটা হৈ গল মাৰ্বল ওকে এটা সেন্ডৰ সৰু সৰু কণা এতিয়া যদি এই জীৱন এই পাত্ৰটো যদি মই এই তিনিটা যেটো মই নাম্বাৰিং কৰিছো নাম্বাৰ 1 নাম্বাৰ 2 নাম্বাৰ 3 এই তিনটা প্ৰডাক্ট দি যদি মই সম্পূৰ্ণ কৰিব লগা হয় তেতিয়াহ'লে আমি কেনেকৈ সম্পূৰ্ণ কৰিম এটো তোমাকে ভালকৈ অলপ চাবা যদিহে কিবা কাৰণত যদি মই এই জাৰটো 3 নম্বৰটো যদি প্ৰথমতে ভৰাই দিওঁ অৰ্থাৎ এই গোটে জাৰটো যদি মই বালিৰে ফুলফিল কৰি দিওঁ গোটে জাৰটো মই বালি একেবাৰে টেটুগুৰিলৈকে জাৰটো ভৰাই দিছো ঠিক আছে অৰ্থাৎ আমি যদি এটা জার বুলি ধৰিছো এই জাৰটো যদি মুখলৈকে বালি দি ভৰাই দিওঁ তেতিয়া তোমালোকে কোৱাচোন গল্ফ বল আৰু মাৰ্বলৰ কাৰণে জায়গা হ'বনে ইয়াত আমি গল্ফ আৰু মাৰ্বল ভৰাব পাৰিম নে কেতিয়াও নোৱাৰো যদি আমি বালি দি পুৰা সম্পূৰ্ণ ভৰাই পেলাও ঠিক আছে তেতিয়া আমি 1 নম্বৰ আৰু 2 নম্বৰ অৰ্থাৎ গল্ফ বলৰ মাৰ্বলৰ কাৰণে ইয়াত জায়গা নাথাকিব ঠিক আছে যদি হেতু নকৰি যদি মাৰ্বলটো 2 নম্বৰটো যদি প্ৰথমত দিও যদি মাৰ্বল আমি যদি একদম এখিনলৈকে ভৰাই দিও টেটুগুৰিলৈকে বালিৰ নিচিনাকে তেতিয়া হলে মাৰ্বল ভৰাই দিয়াৰ পাছত তুমি গল্ফ বল ইয়াত ধৰিবনে বাৰু বালি ধৰিব কিন্তু অৰ্থাৎ তুমি যদি মাৰ্বলে এখন গুটিখিনি ভৰাই পেলোৱা তাৰ ফাকে ফাকে অলপ জায়গা থাকিব নহয় তাত তুমি বালি ভৰাব পাৰিবা কিন্তু তেতিয়াও মাৰ্বল ভৰালেও জাৰটো ফুল হৈ থাকিব আৰু বালিও অলপ ভৰাব তুমি পাৰিবা কিন্তু যদি আমি এই দুইটা মেথড নকৰি যদি প্ৰথমতে গল্ফ বল দি পেলাই ভৰাই দিওঁ গোটে জাৰটো অৰ্থাৎ গোটে জাৰটোত মই গল্ফ বল দি পুৰা ভৰাই দিলো জাৰটো ফুল হৈ গল ফুল জার একদম ফিল কমপ্লিট হৈ গল জাৰটো মুখলৈকে আহি গল তাৰ পাছত আমি মাৰ্বল ভৰাব পাৰিম নে নোৱাৰিম ডেফিনেটলি পাৰিম আমি গল্ফ বল ভৰোৱাৰ পাছতো মাৰ্বল ভৰাব পাৰিম কাৰণ গল্ফ বলৰ মাজতো গ্যাপ থাকিব নহয় তাৰ গ্যাপত মাৰ্বলটো সোমাই যাব তাৰ পাছত আমি বালি ভৰাব পাৰিম নে আমি বালিও ভৰাব পাৰিম তেতিয়া অৰ্থাৎ আমি তিনিটা অবজেক্ট দিও এই বাল্টিংটো বা এই জাৰটো আমি ফুলফিল কৰিব পাৰিম তেতিয়াও এই বাল্টিংটো বা এই জাৰটো ফুল বুলিয়ে ক'ব বা সম্পূৰ্ণ বুলিয়ে ক'ব
সেইকাৰণে এই যে প্ৰায়ৰিটিজটো, অৰ্থাৎ তুমি গল্ফটোক যদি 1 নম্বৰত ভৰোৱা, মাৰ্বলটো যদি 2 নম্বৰত ভৰোৱা, চেণ্ডটো অৰ্থাৎ বালিখিনি যদি 3 নম্বৰত ভৰোৱা, তেতিয়াহে কিন্তু তুমি তিনিওটা সুমুৱাব পাৰিবা আৰু জাৰটো ফুল হৈ থাকিব। যদি এই 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ এইটো যদি অৰ্ডাৰটো যদি তুমি চেঞ্জ কৰি 2টোক 1 নম্বৰ 3টোক 1 নম্বৰ যদি কৰা, 1টোক যদি পিছলৈ ঠেলি দিয়া, প্ৰথমতে যদি 1টো নভৰাই যদি বেলেগ কিবা ভৰাব লগা হ'ল, তেতিয়াও কিন্তু জাৰটো ফুল হ'ব, কিন্তু সম্পূৰ্ণ নহ'ব। অৰ্থাৎ তুমি টেকনিকেলি তাক ফুল বুলি দেখা পাবা, কিন্তু গল্ফৰ কাৰণে ইয়াত জেগা নহ'ব। এতিয়া মোৰ উদ্দেশ্যটো কি? এই উদ্দেশ্যটো এই এক্সাম্পলৰ জৰিয়তে মই এইটো বুজাব বিচাৰিছো, আমাৰ জীৱনতো এই গল্ফ বল, মাৰ্বল আৰু চেণ্ড আছে। মানে আমি জীয়াই থকা সময়ছোৱাতো আমাৰ জীৱনত যিখিনি বস্তু লাগে, সেই প্ৰায়ৰিটিজৰ এখন লিষ্ট আছে আমাৰ। সেই লিষ্টখন আমি বনাব লাগিব। অৰ্থাৎ আমাৰ এই যে প্ৰাধান্য যে আমি দিম, এই গল্ফ বলবোৰ যদি আমি জীৱনৰ, চোৱা দেই, এতিয়া চবৰে কাৰণে ইম্পৰ্টেঞ্চটো অলপ, গল্ফ বলটো ইম্পৰ্টেণ্টটো বেলেগ বেলেগ হ'ব। মানে মই এইটো ক'ব খুজিছো যে চোৱা, তোমাৰ জীৱনৰ গল্ফ বল কোনবোৰ হ'ব সেইটো তুমি নিজে ডিচাইড কৰিব লাগিব। তোমাৰ জীৱনৰ মাৰ্বল কোনবোৰ হ'ব সেইবোৰ তুমি নিজে ডিচাইড কৰিব লাগিব। আৰু চেন অৰ্থাৎ গল্ফ বলবোৰক যদি আমি নাম দিওঁ যে আমাৰ সবতকে বেছি ইম্পৰ্টেণ্ট জীৱনৰ যিখিনি বস্তু, তাক আমি হায়েষ্ট প্ৰায়ৰিটিজত ৰাখিম। যেনে আমাৰ স্বাস্থ্য, আমাৰ মা দেউতাৰ স্বাস্থ্য, আমাৰ পঢ়া শুনা, আমাৰ নিজৰ কেৰিয়াৰ, হয়নে, আমাৰ পৰিয়ালটোৰ স্বাস্থ্য, এইখিনি যদি আমি জীৱনৰ প্ৰথমত ৰাখোঁ, অৰ্থাৎ গল্ফ বল বুলি যদি ভাবোঁ, মাৰ্বলবোৰ কোনবোৰ? মাৰ্বলবোৰ তাতকে অকণ কম ইম্পৰ্টেঞ্চ। ঠিক আছে, যেনেকৈ তুমি ক'ব পাৰা যে তুমি ক'ৰবাত কিবা ধৰি লোৱা অলপ যিবোৰ সম্পূৰ্ণভাৱে আমি ক'ব পাৰো যে ছেকেণ্ডাৰী ষ্টেজত আহে, বোলে তুমি ক'ৰবাত যাব খুজিছা, কিবা বাইচাইকেল, তোমাক এখন চাইকেল লাগে, ঠিক আছে, কিবা ভাল কাপোৰ এযোৰ লাগে, চ' সেইবোৰ আমি মাৰ্বলৰ কেটেগৰীত ধৰিব পাৰো। আৰু চেনবোৰ হৈছে যিবোৰ আমাৰ ডিষ্ট্ৰেকশ্যন, যিবোৰ মানে ধৰি লোৱা উৰি ফুৰে, এনি টাইম আমাৰ মনবোৰ যে উৰি ফুৰে যিবোৰৰ কাৰণত, সেইবোৰক আমি বালিৰ লগত তুলনা কৰিব পাৰো। সেইকাৰণে যদি তুমি কেনেবাকে উৰি ফুৰা বস্তুবোৰত, অৰ্থাৎ কাৰোবাক দেখি যদি আমি জীৱনটো যদি বালি দি ভৰপূৰ কৰি লওঁ নহয়, তেতিয়াহ'লে 1 আৰু 2 নম্বৰৰ কাৰণে জেগাই নাথাকিব। অৰ্থাৎ গল্ফৰ কাৰণে আৰু মাৰ্বলৰ কাৰণে জেগাই নাবাচিব। সেইকাৰণে সদায় লিষ্ট অফ প্ৰায়ৰিটিজটো তোমালোকে ঠিক কৰি ল'বা, আজিয়ে ঠিক কৰি লোৱা যে এজন ব্যক্তিৰ কাৰণে বা এজন ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰথমতে কি লাগিব। যে ছাৰ মোৰ কাৰণে প্ৰথমতে লাগিব স্বাস্থ্য, দেহাটো থাকিব লাগিব না, দেহা থাকিলেহে বেহা। তোমাৰ দেহাটো, স্বাস্থ্যটো, হেল্থ একদম নম্বৰ 1 হ'ব লাগিব। তাৰপাছত তোমাৰ পঢ়া শুনাটো আহিব। যদি তুমি ভাবিছা যে তোমাৰ জীৱনৰ টপ, মই সকলোকে জনাম যে তোমালোকে এই ভিডিঅ'টোৰ কমেণ্টত তোমালোকৰ জীৱনৰ লিষ্ট অফ প্ৰায়ৰিটিজৰ টপ 5 প্ৰায়ৰিটিজ আমালে মেছেজ কৰিবা। ঠিক আছে, আমাৰ ষ্টুডেণ্টছখিনিক কৈছো যে 1 নম্বৰত কি আহিব, 2 নম্বৰত কি আহিব, 3 নম্বৰত কি আহিব। ঠিক আছে, ধৰি ললো আমাৰ হেল্থটো 1 নম্বৰ প্ৰায়ৰিটি সকলোৰ কাৰণে, আমি স্বাস্থ্য ভালে ৰাখিব লাগিব। তাৰপাছত যদি আমি এজ এ ষ্টুডেণ্ট আমাৰ এডুকেশ্যনটো ধৰো, ঠিক আছে, এতিয়া তাৰ পাছতহে আহিব ক্ৰমান্বয়ে। এতিয়া 1 নম্বৰটোত যদি তুমি গুৰুত্ব নিদি, বোলে এনেকুৱাতো হ'ব নোৱাৰিব তুমি খুব পঢ়ি বোলে তুমি বেমাৰী হৈ গলা, পৰীক্ষা হলত লিখিবই নোৱাৰিলা, তেনেকেতো নহ'ব। সেইকাৰণে আমাৰ এই লিষ্ট অফ প্ৰায়ৰিটিজটো মই প্ৰথম দুটা বাৰ কৈ দিছো, বাকীখিনি তোমালোকে এৰেঞ্জ কৰিবা, বা তোমালোকৰ নিজৰ কিনো হয় আমি জানিব খুজিম যে টপ 5 মোক লিষ্ট অফ প্ৰায়ৰিটিজ, অৰ্থাৎ বুজিব পাৰিছা, মই প্ৰায়ৰিটিজটো এক্সাম্পল দি দিছো যে কেনেকৈ আমাৰ প্ৰাধান্যতা জীৱনত নিৰ্ভৰ কৰে আৰু কেনেকৈ আমি জীৱনটো সেইমতেহে আমি গতি দিব পাৰিম। অৰ্থাৎ তোমাক আজিৰ ডেটত কি লাগে, চোৱা, চবৰে প্ৰায়ৰিটিজ বেলেগ বেলেগ। তুমি এজ এ ষ্টুডেণ্ট যদি আমি ভাবো যে এজ এ ষ্টুডেণ্ট থাকিলে বোলে ছাৰ মোক প্ৰথম অৱস্থাত কি লাগে, মোৰ জীৱনৰ 25 বছৰ বয়সলৈকে মোক কি লাগিব, 25 বছৰৰ পাছৰ বয়সত কি লাগিব। ঠিক আছে, সেই লিষ্ট অফ প্ৰায়ৰিটিজটো বেলেগ বেলেগ হ'ব। আজি যদি তুমি তোমাৰ খুৰা বা তোমাৰ দেউতাক যদি সোধা যে দেউতা তোমাৰ জীৱনৰ লিষ্ট অফ প্ৰায়ৰিটিজটো মোক দিয়াচোন, তেতিয়া তোমাৰ লগত হয়তো তেওঁৰ লিষ্ট অফ প্ৰায়ৰিটিজটো নিমিলিব। কাৰণ এজ এ ষ্টুডেণ্ট তোমাৰ বাবে পঢ়া শুনাটো, তোমাৰ ডিচিপ্লিনটো, নিয়মানুবৰ্তিতাটো বহুত আহিব। যেনেকৈ ইয়াত আমি আৰু এটা এড কৰিব পাৰিম যে ডিচিপ্লিন, পাংচুৱেলিটি, এইবিলাক আমাৰ প্ৰায়ৰিটিজত আছে। তুমি যদি সেইবিলাক বাদ দি পেলাই যদি তুমি চেণ্ড, অৰ্থাৎ কোনোবাই বাইক এখন কিনিলে মোকো বাইক এখন লাগে, পঢ়া শুনাৰ প্ৰতি ধান্দা নাই, এনেই আননেচেচাৰী বোলে ইটো লৈছে, আমুকে সিটো লৈছে, সেইটো তোমাৰ প্ৰায়ৰিটিজৰ কোনটো নম্বৰ লিষ্টত আছে? বোলে তোমাৰ 10 নম্বৰত লগা বস্তুটো বোলে তুমি 1 নম্বৰতে বিচাৰি আছা, নহ'ব নহয়। চ' পৰ্যায়ক্ৰমে যোৱা, লিষ্ট অফ প্ৰায়ৰিটিজ তুমি ছেট কৰি লোৱা। অৰ্থাৎ এই এক্সাম্পলটো তোমালোকে লিখি ৰাখিবা সদায়, আৰু সদায় ব্ৰেইনত, অৰ্থাৎ আমি মগজুত তাক ক্ৰিয়া কৰাই ৰাখিম যে এইটো এটা লিষ্ট অফ প্ৰায়ৰিটিজ আমি ফলি পাঠশালাৰ পৰা পাইছো, যে আমি প্ৰথমতে গল্ফ বলখিনি ঠিক কৰি ল'ম জীৱনৰ। অৰ্থাৎ জীৱনত ইয়াত গল্ফ বলখিনি ভৰাই ল'ম, তাৰপিছত মাৰ্বল ভৰাম, তাৰ পাছতহে বালিখিনি ভৰাম। তেতিয়া জীৱনটো তেতিয়া ফুলফিল হৈ থাকিব। নহ'লে যদি কেনেবাকে ভুলতে প্ৰথমতে বালি ভৰাই ল'লা, পিছত কিন্তু গল্ফ বল আৰু মাৰ্বলৰ বাবে জেগা নহ'ব। সেইটোকে মই ক'ব খুজিছো যে ছেট অফ গ'ল, তুমি গ'লটো ঠিক কৰি লোৱা, তোমাৰ লক্ষ্য কি জীৱনৰ, সেইটো তুমি প্ৰায়ৰিটিজ হিচাপত ঠিক কৰি লোৱা। বোলে ছাৰ প্ৰথম অৱস্থাত এইটো, দেন এইটো, দেন এইটো, তেনেকৈহে জীৱনত পৰ্যায়ক্ৰমে আমি আগুৱাব লাগিব। ঠিক আছে, চ' এইটো হৈ গ'ল প্ৰথম কথা, তোমাকে বুজি পাই গলা।
লিষ্ট অফ প্ৰায়ৰিটিজ ঠিক হৈ গ'ল, গ'লটো ছেট হৈ গ'ল আমাৰ। তাৰপিছত আমি কি কৰিম? তাৰপিছত আমি কৰিব লাগিব যে এখন ৰুটিন ফ'ল' কৰিম। ষ্টাডি ৰুটিন, আমি এখন ৰুটিন বনাব লাগিব। গ'লটো ঠিক হৈ গ'ল, আমি যে ষ্টুডেণ্ট হিচাপে লৈছোঁ, লৈ পেলাই গম পাই গ'লো যে এনেকুৱা আছে, আৰু যিহেতু আমি পঢ়া শুনাৰ লগতে হাউ টু ষ্টাডি বুলি কৈছোঁ, চ' ছাত্ৰ ছাত্ৰীসকলৰ বাবে কেনেকৈ পঢ়িম গ'লটো ঠিক কৰি ল'লা। চ' তোমালোকে ষ্টাডিৰ এটা গ'ল লৈ লৈছা, বোলে মোক 95% লাগে এইচএছত বা HSLC ফাইনেলত 2026 চনত যিটো হ'বলৈ গৈ আছে, বা এনুৱেল এক্সামত চবৰে ক্লাছ 8, 9, 10, 5, 6 যোনে চাই আছে ভিডিঅ'টো সকলোকে ইণ্ডিভিজুৱেল কৈছোঁ, তোমালোকৰ গ'লটো ঠিক কৰি লোৱা। এজ এ ষ্টুডেণ্ট পঢ়া শুনাটো হেল্থটোতো লাগিবই, পঢ়া শুনাটো লাগিব। চ' পঢ়া শুনা এটা পাৰ্চেণ্টেজ লৈ লওঁ, ধৰিলোঁ কাৰোবাৰ বাবে 95 হ'ব পাৰে, কাৰোবাৰ বাবে 96 হ'ব পাৰে, কিন্তু আমি যিহেতু এটা পাৰ্চেণ্টেজ মেটাৰ কৰে, ঠিক আছে, এডমিশ্যন ল'বৰ কাৰণে, চ' সেইকাৰণে মই এই পাৰ্চেণ্টেজটোৰ কথা কৈছোঁ, ঠিক আছে। তাৰপিছত আমি গ'লটো ছেট হৈ গ'ল নহয়, এতিয়া আমি ৰুটিন এখন ফ'ল' কৰিম যে আমাৰ যিমানখিনি ছাবজেক্ট আছে তাৰ এটা প্ৰপাৰ ৰুটিন লাগিব। অ'কে, আমাৰ বিকজ কি জানা, এইখিনি কথা হয়তো তোমালোকে বহুতৰ পৰা শুনিছা, কিন্তু ফলি পাঠশালাই কিহৰ কাৰণে এই মটিভেশ্যনেল চিৰিজটো আৰম্ভ কৰিছে সেইটো মই এইটো কাৰণে ক্লিয়াৰ কৰিছোঁ যে চোৱা, এই যে ৰুটিন বনোৱা কামটো নহয়, এইটো কেৱল যেনেকৈ মই ক'লো যে ই এক বাহ্যিক প্ৰক্ৰিয়া নহয়, মানে অৰ্থাৎ তোমাৰ ৰুটিনখন তোমাৰ বেলেগে কোনোবাই বনাই দিব আৰু তুমি এখন ফ'ল' কৰিবা। যদি তুমি নাজানা তেতিয়া কথাটো বেলেগ, ঠিক আছে, কিন্তু যিহেতু আমি ধৰি লৈছোঁ এই ভিডিঅ'টো চাই আছা, যিহেতু তুমি অলপ মেচিয়ৰ্ডে হ'বা ডেফিনেটলি, চ' তুমি বুজি পোৱা কোনটো ভাল কোনটো বেয়া, তোমাৰ ভাল লগা বেয়া লগা তুমি বুজি পোৱা। চ' সেই গতিকে আমি এটা ৰুটিনখন নহয়, তোমাৰ মা দেউতাই হয়তো তোমাক হেল্প কৰি দিব পাৰে, কিন্তু তুমি ক'ব লাগিব যে মা এই সময়টোত মই পঢ়ি বেছি ভাল পাওঁ, এই সময়টোত মই এইটো ছাবজেক্ট পঢ়ি বেছি ভাল পাওঁ, এই সময়টোত মই লিখি ভাল পাওঁ, এই সময়টোত মোৰ শুই থাকিবলৈ মন যায়, পঢ়িবলৈ মন নাযায়। চ' এই ৰুটিনখন ছেট কৰোঁতে নহয় তোমাৰ এক্টিভ এটা পাৰ্টিচিপেশ্যন লাগিব, আমি সেইটো ক'ব খুজিছোঁ। আৰু তোমাৰ ওপৰত কোনোবা এটা ৰুটিনখন কপি পেষ্ট মাৰি থপি দিব তেনেকুৱা কথা নহয়। হয়তো তোমাৰ লগৰ কোনোবা এটাই ৰাতি উজাগৰে থাকি পঢ়ি পেলাই ভাল পায়, কিন্তু তুমি হয়তো ৰাতিপুৱাহে পঢ়ি ভাল পোৱা। কাৰোবাৰ হয়তো ৰাতি পঢ়িব নোৱাৰে, ৰাতিপুৱা পঢ়িব পাৰে, কোনোবাই ৰাতিপুৱা পঢ়িব নোৱাৰে, দেৰিকে উঠা অভ্যাস আছে, ৰাতি পঢ়ে। চ' এইবিলাক সকলোৰে বাবে ভিন্ন ভিন্ন হয়। চ' সেইকাৰণে আমি ফলি পাঠশালাটো বেছিকৈ জোৰ দিছোঁ যে চোৱা, তুমি ৰুটিনখন তোমাৰ নিজৰ মতে ঠিক কৰা, হয় নে নাই? এতিয়া যেনেকৈ মই এটা চাৰ্ট পিন্ধিম, মোৰ গাৰ জোখৰহে চাৰ্টটো পিন্ধিম মই, মোতকৈ সৰু এটা আনি দিলে মই পিন্ধিব নোৱাৰিম, মোতকৈ ডাঙৰ এটা আনিলে মোক ভাল নালাগিব। যিহেতু সকলোৰে টেষ্ট এণ্ড প্ৰিফাৰেঞ্চেছ, ইচ্ছা অনিচ্ছা বেলেগ বেলেগ চবৰে, সেইকাৰণে ষ্টাডি ৰুটিনখন তোমাৰ বাবে তুমি বনাই লোৱা। হেল্প ল'বা, তোমাক যদি ফলি পাঠশালা হেল্প লাগে তেনে আমাক কমেণ্ট কৰি পেলাই জনাবা, আমাৰ লগত কণ্টেক্ট কৰিবা, আমি হেল্প কৰি দিম। তোমাৰ টেষ্ট এণ্ড প্ৰিফাৰেঞ্চেছ চাই পেলাই আমি ৰুটিনখন বনাবলৈ সদায় তোমালোকে যত্ন কৰিবা, আৰু আমিও তোমালোকক সহায় কৰিবলৈ আগ্ৰহী, ঠিক আছে। চ' এখন গ'লটো ঠিক হৈ গ'ল নহয়, সেই গ'লটো এচিভ কৰিবৰ বাবে কি লাগিব, আমাক এটা প্ৰচিজাৰ লাগিব। অৰ্থাৎ তুমি 3 নম্বৰ ফ্ল'ৰলৈ যাব খুজিছা, 3 নম্বৰ ফ্ল'ৰলৈ তুমিতো গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা জঁপিয়াই যাব নোৱাৰা নহয়, তুমি চিৰিহে ল'ব লাগিব, নহ'লে লিফ্টত যাব লাগিব ন, তুমি ষ্টেপ বাই ষ্টেপহে যাবা। সেই ষ্টেপত এটা ষ্টেপ হৈছে যে তুমি ৰুটিনখন ঠিক কৰি ল'বা। এতিয়াই ভিডিঅ' দেখাৰ লগে লগে যদি তোমাৰ ষ্টাডি ৰুটিন আছে, ভাল কথা, খুবেই সুন্দৰ কথা, সেই ষ্টাডি ৰুটিনখন তুমি ফ'ল' কৰা আৰু ষ্টাডি ৰুটিনখন তুমি বনোৱা। যদি যাৰ যাৰ নাই, একদম বেয়া কথা হৈছে, তোমালোকে আজিয়েই তোমালোকে এই ষ্টাডি ৰুটিনখন বনাই পেলাই তোমালোকে ঠিক কৰি পেলাই পঢ়া টেবুলৰ সন্মুখত মানে আঁৰি লোৱা, ঠিক আছে। তাৰপিছত আমি কৰিব লাগিব কি, এটা খুব ইণ্টাৰেষ্টিং পম'ড'ৰ' মেথড বুলি কয়, আই এম ভেৰি চিয়'ৰ তোমালোকে এইটো শুনা নাই। পম'ড'ৰ' মেথড শুনিছানে? মোক জনাবা তোমালোকে। চ' পম'ড'ৰ' এটা মেথড আছে, তোমালোকে গুগল কৰি পেলাই চাব পাৰিবা। পম'ড'ৰ' মেথড মানে হৈছে কি জানা, ব্ৰেক লৈ লৈ যিটো পঢ়া মেথড, সেইটো মেথড ইউজ কৰিবা। এই আধা ঘণ্টা 45 মিনিট পঢ়িলা, অলপ ব্ৰেক ল'লা, আকৌ আধা ঘণ্টা 45 মিনিট পঢ়িবা, আকৌ ব্ৰেক ল'বা, আকৌ এনেকে এটা ইণ্টাৰভেল। মানে চোৱা, তোমাক যদি ৰাতিপুৱা বোলে তোমাৰ উঠিবলৈ মন নাই, ঠাণ্ডা দিন, শুই থাকিবলৈ মন গৈছে, 5টা বজাত বোলে মায়ে উঠাই দিলে, তুমি উঠি গলা আৰু গালি খোৱা ভয়ত, উঠি পেলাই পঢ়া টেবুলত গৈ পেলাই বোলে টোপনিয়াই আছা, তেনেকে তুমি 5 ঘণ্টা পঢ়িলেও লাভ নাই। আমি সদায় কোৱালিটিত গুৰুত্ব দিব লাগিব, কোৱান্টিটিত গুৰুত্ব দিলে নহ'ব। বোলে মই 5 ঘণ্টা পঢ়িছো নহয়, হৈ গ'ল আৰু। কিতাপখন মেলি পেলাই বেৰৰ জেঠিটো চাই থাকিলে নহ'ব নহয়, তুমি কিতাপখন মেলি পেলাই কোৱালিটেটিভ ৰিডিং যিটো, সেইটো ঠিক কৰিব লাগিব। সেইটো হ'বলৈ হ'লে কি জানা, ডিষ্ট্ৰেকশ্যন আহিব। অৰ্থাৎ তুমি 1 ঘণ্টা যদি আমি ফ'কাচিভলি যদি কৰি থাকো, তেতিয়াহ'লে আমিতো মানুহে, মেচিন নহয় নহয়। আৰু পৃথিৱীৰ ভিতৰত চবতকে বেগী হৈছে আমাৰ মনটো। আমি যেতিয়া পঢ়ি থাকিম, ঠিক আছে, কোনো ছাত্ৰ ছাত্ৰীৰ কাৰণে পঢ়া শুনাটোৱেতো চবতকে টান কাম ন, এজ এ
ষ্টুডেণ্টছ আমাৰ কাৰণে চবতকৈ বেয়া লগা কামটো কি পঢ়া এইটো তোমাক যদি টিভি চাই থাকিব দিয়ে তুমি বেয়া পাবা নেকি নোপোৱা তেতিয়াতো আমি পমোডোৰ মেথড ইউজ কৰা কথা নকওঁ নহয় চিনেমাখন চালো এঘণ্টা চালো দেন নাচাওঁ আকৌ চাম তেনেকুৱা নহয় কাৰণ আমাৰ ডিষ্ট্ৰেকশ্যন নহয় এই পমোডোৰ মেথডটো অৰ্থাৎ আমি হাউ টু ষ্টাডি যে কৈছো কিহৰ কাৰণে যাতে আমি ডিষ্ট্ৰেকশ্যন কমাব পাৰো যাতে পঢ়াত মনোনিৱেশ কৰিব পাৰো সেইটো কথা তাত আমি পমোডোৰ মেথড ইউজ কৰিম পমোডোৰ মেথড হৈছে আমি ব্ৰেক ল'ম তুমি যদি ভাবিছা যে তুমি একেৰাহে আধা ঘণ্টা পঢ়িব পাৰা এঘণ্টা পঢ়িব পাৰা একদম বেলেগ একো কথা চিন্তা নোহোৱাকৈ একদম ফকাচিভ ভাৱে ঠিক আছে এই যে তোমাৰ মানে কি ক'বা এই আমি আজিৰ ডেটত তোমাকে নেদেখা কিন্তু তোমাকে যদি চাবা আছে বাহিৰৰ ষ্টেট কিছুমান আছে যে ঘোঁৰা গাড়ীবোৰ আছে নহয় যিবোৰ ঘোঁৰাত যে মানুহবোৰ উঠে চ' তাতে কি হয় জানা তোমাকে চাবা সেই ঘোঁৰাবোৰত যেতিয়া মানুহবোৰ উঠে বা ঘোঁৰা গাড়ীত যেতিয়া মানুহজনক লগাই দিয়ে ঘোঁৰাটোক যেতিয়া লগাই দিয়ে মানুহজনে কি কৰে ঘোঁৰাটোৰ এই মানে চকুৰ চাইডত এনেকুৱা ধুনীয়াকে পাত্তি দুটা লগাই দিয়ে দেখিছা নাই সেই পাত্তি দুটা কিয় লগাই দিয়ে বাৰু জানিছে নাই ঘোঁৰাটোৰ ডেকৰেশ্যনৰ কাৰণে নহয় যাতে পিছফালৰ পৰা অহা গাড়ীয়ে যাতে ঘোঁৰাটোক চক খাই নাযায় বা ঘোঁৰাটো যাতে ডিষ্ট্ৰেকশ্যন নহয় সেই ডিষ্ট্ৰেকশ্যন নহ'বৰ কাৰণেহে সেই পাত্তি দুটা লগাই দিয়ে যাতে সি আগলৈ দেখে আমাৰ কথাটো একেই যে আমি যেতিয়া পঢ়ি থাকিম নহয় যেতিয়া আমি পঢ়ি থাকোঁতে যদি আমি 10টা কথা ভাবি থাকো তেনেকে তুমি পঢ়া নোৱাৰিবা যি ছাবজেক্টে নহওক তুমি যেনেকেই নপঢ়া যোনেই নপঢ়ক তোমাক সেইকাৰণে তুমি পমোডোৰ মেথড ইউজ কৰিবা কি কৰিবা আজিৰ পৰা যে তুমি বোলে আধা ঘণ্টা পাৰিছা নহয় উইদাউট ডিষ্ট্ৰেকশ্যন বঢ়িয়াকে তুমি আধা ঘণ্টা পঢ়ি ল'বা তাৰপিছত 5 মিনিট ব্ৰেক ল'বা পানী অকণ খাবা অলপ এনেই ঘৰটো ইফাল সিফাল কৰিবা তাৰপিছত আকৌ গৈ পেলাই পঢ়িবাগৈ তেনেকৈ ব্ৰেক দি পঢ়িলে আমাৰ মাইণ্ডটোৱে আমাক হেল্প কৰিব পঢ়াত আৰু যি পঢ়িছা তুমি মনত ৰখিব ঠিক আছে চ' তুমি পমোডোৰ মেথড চাৰিটা ইণ্টাৰভেল মানে 1 ঘণ্টাটো তুমি 4টা ভাগত ভগাই ল'ব পাৰা বা তুমি 2টা ভাগত ভগাই ল'ব পাৰা তেনেকে তুমি ধুনীয়াকে মিলাই ল'বা ঠিক আছে তাৰপিছত আমি পঢ়িম হৈ গ'ল 3 তাৰপিছত আহিবা নম্বৰ 4 নোটছ বনাবা এইটো তোমাকে গম পোৱাই যিখিনি পঢ়িছা তাৰ অলপ নোটছ বনাবা মানে অৰ্থাৎ পঢ়ি দিলো বোলে আজি এইটো পঢ়িলো আজি বোলে এটা লং কুৱেশ্যন পঢ়িছো বা আজি 10টা শ্বৰ্ট কুৱেশ্যন পঢ়িছো সেইবোৰ কি কবা লিখা এটা টেকনিক অৰ্থাৎ পৰীক্ষা হলত তোমাকতো ক'বলৈ নিদিয়ে নহয় তুমিতো লিখিবগৈ লাগিব 3 ঘণ্টাটো তুমি লিখিবই লাগিব চ' যেটো পৰীক্ষা হলত লিখিবগৈ লাগিব তুমি ভাবিছা এতিয়া পঢ়ি থওঁ পৰীক্ষা হলতে লিখিম গাঁও যা সেইকাৰণে মেক্সিমাম ষ্টুডেণ্টছে তাৰ 100% এফিচিয়েণ্টটো পৰীক্ষাত দিব নোৱাৰে কিয় নোৱাৰে কাৰণ জানো বোলে আমি যে কওঁ যে জানিছিলো নহয় মই লিখিবহে নোৱাৰিলো সময় নহ'ল এটচেট্ৰা আমি যিবোৰ কথা কওঁ সেইবোৰতো একচেপ্টেড নহ'ব ৰিজাল্টৰ সময়ত সেইকাৰণে আমি কি কৰিব লাগে এতিয়াৰ পৰাই লিখাৰ এটা অভ্যাস কৰিব লাগে আমি যেতিয়া এটা পাৰ্টিকুলাৰ টপিকত যেতিয়া আমি লিখিম তেতিয়াহ'লে সেই টপিকটো আমাৰ ব্ৰেইনৰ চেলত বহি যায় আমাৰ এক্সাম হলতো যেতিয়া সেই সেম টপিকটোকে লিখিবলৈ আহিব তেতিয়া আমি লিখিব পাৰিম আমাৰ হাতটোৱে আমাৰ মাইণ্ডটোৱে মানে কম্বিনেশ্যনতে কামত দিব মানে অৰ্থাৎ তোমাৰ ব্ৰেইনটোত আছে কিন্তু হাতটোৱে এক্সপ্ৰেছ কৰিব পৰা নাই তেনেকৈ হ'ব জানো হেণ্ড ৰাইটিং বেয়া হ'ব কত কি বেয়া হ'ব সেইকাৰণে তুমি যদি এতিয়াৰ পৰাই লিখা ডেইলি যদি 1 ঘণ্টা আধা ঘণ্টা যদি প্ৰেক্টিছ কৰা স্পেচিয়েলি মই যোনে ফাইনেল দিবা তেওঁলোকক কৈ আছো দেই HS ফাইনেল বা হাই সেকেন্ডাৰী ফাইনেল HSLC ফাইনেল বা হাই সেকেন্ডাৰী ফাইনেল মানে ক্লাছ 10ৰ ফাইনেল বা 12ৰ ফাইনেল আমি যেতিয়া লিখিম চ' হাতটোৱে আমাক হেল্প কৰিব লাগিব না অৰ্থাৎ তুমি 3 ঘণ্টাৰ ভিতৰত সেই প্ৰপাৰ পেপাৰখিনি লিখি শেষ কৰিব লাগিব চ' সেইকাৰণে সেই নোটছ লিখা অভ্যাসটো এতিয়াৰ পৰাই কৰা আৰম্ভ কৰা ঠিক আছে তাৰপিছত আমি কি কৰিম ৰিভাইজ কৰিম ঠিক আছে চ' আমি ৰিভাইজ কৰা আৰম্ভ কৰিম যে আমি অলপ পঢ়িম বোলে 2-3টা চেপ্টাৰটো আমি এটা ফ্ৰিকুৱেন্সত মানে ধৰি লোৱা এসপ্তাহ 5 দিন 4 দিন এটা গেপত আমি ৰিভাইজ কৰিম কি পঢ়িলো এটা ধুনীয়াকৈ নোটছ বনোৱাৰ পাছত তুমি ধুনীয়াকৈ এই চেপ্টাৰটো বা এই সাবজেক্টটোৰ বিষয়ে কি পঢ়িছো তোমাকে ৰিভাইজ কৰি থাকিবা ফ্ৰিকুৱেন্টলি ঠিক আছে তাৰপিছত এক্সপ্লেইন কৰিবা যাক কোৱা হৈছে এক্সপ্লেনেশ্যন বুলি চ' এক্সপ্লেইন মিন্স কি হয় যে তুমি যে পঢ়িছা এটা কুৱেশ্যন যেতিয়া আমি মেমৰাইজ কৰো তাক আমি নিজকে নিজে আওৰা বুলি যে কয় আওৰা বুলি কয় যে সেইটো মানে আমি মেমৰাইজ কৰিম নিজৰ মাজতে হয়তো কোনোবা পেৰেণ্টছৰ আগতে ক'বা ঠিক আছে বা নিজকে নিজে ক'বা বোলে আজি এইটো পঢ়িলো এইটো এবাৰ তুমি নিজে মাতি চাবা তোমাৰ নিজৰ ভাষাত যেতিয়া তুমি মেমৰাইজ কৰিব পাৰিবা কি তোমাৰ ব্ৰেইনত ধুনীয়াকৈ বহি যাব পৰীক্ষা হলত কোনো কাৰণত নাপাহৰা ঠিক আছে চ' এক্সপ্লেইন টু ইয়ৰ চেল্ফ অৰ টু ইয়ৰ ফ্ৰেণ্ডছ অৰ টু ইয়ৰ পেৰেণ্টছ অ'কে চ' এইটো তুমি যোনটো তোমাৰ কাৰণে এফিচিয়েণ্ট লাগে সেইটোকে কৰিবা তাৰপিছত ডিষ্ট্ৰেকশ্যনছখিনি আঁতৰাবা অলপ ইম্পৰ্টেণ্ট এইটো দেই এভইড ডিষ্ট্ৰেকশ্যনছ যিটো বস্তুৱে তোমাক ডিষ্ট্ৰেক্ট কৰে পঢ়াৰ সময়ত তাক তুমি আঁতৰ কৰিবা সেইটোৱেই আমাৰ মেইন কথা ঠিক আছে চ' এই ষ্টেপছত এটা ইম্পৰ্টেণ্ট ষ্টেপ যে ডিষ্ট্ৰেকশ্যনছ কিয় হৈ আছো আমি সেইটো ঠিক কৰিবা যদি পঢ়ি থাকোঁতে পটককৈ মনটো আঁতৰি গুচি যায় এই পঢ়ি আছো এই দিল দি পেলাবলৈ মন গৈ তেনেকৈ হ'লে নহ'ব তুমি ডিষ্ট্ৰেকশ্যনছ আমি আঁতৰ কৰিব লাগিব যেতিয়া পঢ়িম একদম একান্ত মানে ভালকে পঢ়িম আৰু সি তোমাক মটিভেট কৰি ৰাখিব লাগিব ন সেইকাৰণে আমি মটিভেশ্যনটো ইম্পৰ্টেণ্ট যাতে তোমাক ডিষ্ট্ৰেকশ্যন হ'বলৈ
নিদিয়ে ঠিক আছে আমি আৰু বাৰু ইয়াৰ ওপৰত ভিডিঅ' বনাম কেনেকৈ আমি ডিষ্ট্ৰেকশ্যন আঁতৰাব লাগে মই হেল্প কৰিম তোমালোকক তাৰপিছত হেল্ডি হৈ থাকিব লাগিব এইটো ইম্পৰ্টেণ্ট ষ্টে হেল্ডি মই যিটো আগতে ক'লো প্ৰায়ৰিটিজৰ লিষ্টত আহিব এইটো আকৌ এক্সপ্লেইন নকৰোঁ আৰু এজ পাৰ ইয়াৰ ৰুটিন পঢ়িব দিলোৱে মই এইটো ঠিক হৈ গ'ল আৰু ষ্টে মটিভেটেড এইটো আমি আগতে কৈছোঁ এইটো ছেশ্যনত আমাৰ চলিয়ে থাকিব যে আমি সদায় মটিভেট হৈ থাকিব লাগিব ঠিক আছে চ' এই ষ্টেপখিনি তোমালোকে ফ'ল' কৰিবা লিখি ৰাখিবা লিখি পেলাই লাগিলে ৱালৰ সন্মুখত পেজত লিখি ৰাখা চ' তোমালোকে সদায় আওৰাই থাকা ভিডিঅ'টো বাৰে বাৰে চাবা ঠিক আছে যদি ভাবিছা বোলে নাই ইয়াৰ ওপৰত আৰু অলপ কিবা লাগিছিল আমাক জনাবা কমেণ্ট বক্সত আৰু আজিলৈ বেছি দীঘল নকৰোঁ এইখিনিতে ৰাখিছোঁ আজি আমি ডিছকাছ কৰিছোঁ যে কেনেকৈ আমি পঢ়িম আৰু কেনেকৈ আমি নিজকে মটিভেট কৰি ৰাখিম আৰু লিষ্ট অফ প্ৰায়ৰিটিজ আমি কেনেকৈ বনাম সেই বিষয়ে এক্সাম্পলো দিলোঁ আশা কৰোঁ ভাল লাগিছে তোমালোকৰ ভিডিঅ'টো আৰু কেনে লাগিছে আমাক জনাবা তোমালোকৰ এটা কমেণ্টে আমাক উৎসাহিত কৰে আৰু কিবা এটা ভাল কৰিবৰ কাৰণে আৰু তোমালোকৰ দিহা পৰামৰ্শ আমাক লাগিব আমাক হেল্প কৰিবা আৰু ফলি পাঠশালা চাই থকাৰ বাবে তোমালোকক ধন্যবাদ সদায় আমাৰ লগত জড়িত হৈ থাকিবা থেংক ইউ